Hello ছাত্ৰ ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টোলৈ সকলোকে ওয়েলকাম জনাইছো আজি মই ক্লাস 9 ৰ ৰিভিজন 1 yani এক্সাৰসাইজ R.1 মই শিকাম তো ভালদৰে চাব যদি বুজি নাপায় তেন্তে কমেন্টত কমেন্ট কৰিব কমেন্ট বক্সত আৰু যদি ভিডিঅ'টো ভাল পায় তেন্তে লাইক কমেন্ট কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো প্ৰথমতে ক্লাস 9 ৰ ৰিভিজন 1 ৰ যেটো কোৱেশ্চন নম্বৰ 1 টো হৈছে বৰ্গমূলৰ দ্বাৰা ৰুটটোৰ আনুমানিক মান 2 স্থানলৈকে উলিয়াব লাগে তো 2 স্থানলৈকে আমি কেনেকৈ উলিয়াম তো প্ৰথমতে আমি লিখিব লাগিব 2 লিখি পিনি হৰণ পদ্ধতিত আমি কৰিম তো হৰণ পদ্ধতিত সদায় আমি এনেকুৱা সংখ্যা লব লাগে যেটো সংখ্যা হৰণ কৰা হয় সেই সংখ্যাটোৰ সমান হ'ব লাগিব নাইবা সৰু হ'ব লাগিব ডাঙৰ হ'ব না লাগিব অৰ্থাৎ 2তকৈ সৰু হ'ব লাগিব নাইবা সমান হ'ব লাগিব ডাঙৰ হ'ব নোৱাৰিব তো আমি 1 টো লৈ কৰিলো 1 গুণে 1 পাম তাৰপিছত 1 ৰ পৰা 2 পৰা 1 বিয়োগ কৰিলে আমি কিমান পাম 1 পাম তো 1 আৰু 1 টো আমি সদায় কি কৰিব লাগে যোগ কৰিব লাগে আমি এতিয়া এই 1 টোক সোৱা এই 2 ৰ লগত এনেকুৱা সংখ্যা দিব লাগে যেটো এই যি সংখ্যা পাম মানে ইয়াত বাক্যক যিমান পাম এই বাক্যটোৰ সমান হ'ব লাগিব নাইবা সৰু হ'ব লাগিব তো 2 ৰ লগত আমি কি সংখ্যা দিম যদি 1 দি কৰিছাম তেন্তে 1 এ দিব লাগিব যদি 2 দিম তেন্তে 2 দিব লাগিব কিন্তু ইয়াত 1 আছে অকল তো আমি পইণ্ট দি কিনি ইয়াত 0 দিলো 0 দিয়াৰ পাছতে আমি সাম 21 দি সাউতে আমাৰ কিমান ওলাই 21 ওলাই তো গটিকে নহব হেতু কাৰণে আকৌ আমি 0 এটা দিম তাৰপিছত আমি 4 দি সাম যদি 4 দিম 2 ৰ লগত 4 দিলে এফালেও আমি 4 দিম 4 4 16 6 আৰু 4 2 8 একে 9 96 পাম তো আমি কি দিম 4 দিম যদি 4 দিয়া তেন্তে আমি পামগে 96 তেন্তে মাইনাস কৰিম 4 পাম 24 ৰ লগত 4 টো আমি যোগ কৰিব লাগিব তো তেন্তে আমি কিমান পামগে 28 তো আকৌ অলপ আগৰ দৰে আমি কৰিব লাগিব 28 ৰ লগত কি দি কৰিছাও 1 দি কৰিছালে আমি কিমান পাম 281 পাম তো ইয়াতে অকল 4 আছে 281 পাব নোৱাৰে তো পইণ্ট আছে 0 দি 40 281 তকৈ কম হৈছে আকৌ আমি 0 এটা দিম 400 তেন্তে যদি ইয়াতে আমি 2 দিম তেন্তে 400 তকৈ বেছি হ'ব তো আমি কেবাৰ দিম এবাৰ দিছো তো হৈ গল যদি আমি এবাৰ দিও ইয়াতে 281 পাম তো মাইনাস কৰিলে যিমান লাগে এটো ওলাব তো আমি 2 স্থানলৈকে পালো 1.41 তাৰপিছত নেক্সট কোৱেশ্চনটো হৈছে আমাৰ 2 নম্বৰত দুটা অপৰিমেয় সংখ্যা লিখা যাৰ যোগফল পৰিমেয় আৰু পূৰণফল পৰিমেয় হ'ব লাগিব এতিয়া আমি পৰিমেয় আৰু অপৰিমেয় কি পৰিমেয় কাক কয় বা অপৰিমেয় কাক কয় এটো আমি জানিব লাগিব প্ৰথমতে হৈছে যেটো অপৰিমেয় যি সংখ্যাক আমি p বাই q আকাৰত প্ৰকাশ কৰিব নোৱাৰো সেই সংখ্যাবোৰক আমি কি বুলি কম যে অপৰিমেয় সংখ্যা বুলি কম তো যেটো আমি প্ৰকাশ কৰিব নোৱাৰো অৰ্থাৎ আমি লব পাৰো एग्जांपल्स টো a + √b আৰু এটা লব পাৰো a - √b এইটো কিয় এইটো এনসার বুলি কৈছো চাই লবা যদি আমি ইয়াক কি কৰো যোগ কৰো তেতে পৰিমেয় পাম আৰু পূৰণ কৰিলেও পৰিমেয় পাম বুলি কৈছে যদি যোগ কৰো তেন্তে a + √b যোগ কৰিম তো প্লাস a - √b এটা সোয়া √b ক্যান্সেল প্লাস a - a ক্যান্সেল a আৰু a কিমান হল 2 আছে অৰ্থাৎ পৰিমেয় পালো আমি পূৰণ কৰিছো a + √b আৰু a - √b এতিয়া আমি পূৰণ কৰিম পূৰণটো আমি কেনেকৈ কৰিম এটো a + √b a - √b এই সূত্ৰটো কোনটোত হ'ব a + b আৰু a - b সূত্ৰটোত পৰে এই সূত্ৰটোৰ এনসাৰটো কি আছিল a² - b² অৰ্থাৎ a আৰু a পূৰণ কৰিম a² - √b √b² 2² আৰু ক্যান্সেল তেন্তে a² - b পালো অৰ্থাৎ হি এটা কি হয় পৰিমেয় হয় তো নেক্সট সংখ্যা ৰেখাৰ সহায়ত -5 আৰু 5ৰ মধ্যবৰ্তী অখণ্ড সংখ্যাবোৰ লিখা তো -5 আৰু 5ৰ মধ্যবৰ্তী অখণ্ড সংখ্যা বুলি কৈছে তো অখণ্ড সংখ্যা তো প্ৰথমে সংখ্যা ৰেখাটো আমি লিখিম সংখ্যা ৰেখাটো আঁকি দিলো ইয়াতে আমি 0 দিলো সদায় ৰাইট সাইডে আমাৰ কি থাকে পজিটিভ থাকে তাৰ মানে ধনাত্মক 1 2 3 4 5 আমি 5 লৈকে লিখিম ইয়ালৈকেও -1 -2 -3 -4 আৰু -5
এটা চাব সংখ্যা ৰেখাৰ সহায়ত -5 আৰু 5ৰ মাজৰ অখণ্ড সংখ্যাসমূহ লিখিব লাগে 5 আৰু -5 অৰ্থাৎ এই মধ্যৱৰ্তী অখণ্ড সংখ্যাসমূহ হৈছে কি -3 এটাকে অখণ্ড সংখ্যাসমূহ হল -4, -3, -2, -1 and 0 তাৰপিছতে 1 2 3 আৰু 4 Next, এতিয়া চাব 4 নম্বৰ কুৱেশ্যনটো সূচক বিধি a to the power m divided by a to the power n equal a to the power m minus n ত m equal n ক লৈ প্ৰমাণ কৰা যে n ত equal 1 n ত equal 1 বুলি আমি প্ৰমাণ কৰি দিব লাগে তো প্ৰথমতে আমাক দিয়া আছে m equal কি n দিয়া আছে হয়নে a to the power m divided by a to the power n equal a to the power m minus n এইটো আছে তো m ৰ মানটো আমাক কি দিয়া আছে n দিয়া আছে a to the power n divided by divided sign দি দিম a n দি দিও equal a to the power a m ৰ ঠাইত আমি n টো পাতি দিম minus n কৰি দিম ইয়াতে লিখিব যত m equal n অৰ্থাৎ আমাক দিয়া আছে m ৰ মানটো n তো a n ৰ পৰা a n ক আমি একবাৰ কাটি দিলো সেম তো a to the power এটোতে আমি পালো 1 equal a to the power n n ৰ পৰা n গলে আমি 0 পালো অৰ্থাৎ আমি প্ৰমাণ কৰিছো যে n not equal 1 পাই গলো হৈ গল নে নেক্সট 5 নম্বৰ কোৱেশ্চনটো চাব সূচক বিধি a to the power m divided by a to the power n equal a to the power m minus n ত m equal 0 ক লৈ প্ৰমাণ কৰা যে a to the power minus n equal 1 by a to the power n বুলি আমি প্ৰমাণ কৰিব লাগে m ৰ মানটো আমাক কি দিয়া আছে 0 দিয়া আছে তো a to the power m divided by a to the power n লিখি দিলো equal a to the power m minus n বা মানে অৰ্থাৎ a to the power m m ৰ ঠাইত আমি কি দিম 0 দিম divided by a to the power n দিলো হৈ গল নে m ৰ মান সদায় 0 বুলি দিয়া আছে তো নেক্সট a to the power m minus n a to the power m ৰ মানটো আমাক দিয়া আছে 0 minus n এতিয়া আমি পালো a নটৰ মান সদায় 1 হয় 1 by a to the power n equal a not minus n অৰ্থাৎ a 0 ৰ পৰা n গলে আমি কিমান পাম minus n পাম অৰ্থাৎ আমি প্রুভ কৰি দিলো যে a to the power minus an অৰ্থাৎ এই কুৱেশ্যনটো a to the power minus an equal কিমান 1 by a to the power n ইয়াতে আমি লাষ্টত লিখি দিম a to the power minus n equal 1 by a n so ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিওটো হিমানে যদি ভিডিওটো ভাল পাইছে তেন্তে কমেন্ট কৰিব আৰু এনেকুৱা ভিডিও পাছলৈ পাই থাকিবলৈ ভিডিও চেনেলটো সাবস্ক্ৰাইব কৰি থব আৰু আজিলৈ হিমানে